So hey guys, welcome back to my YouTube channel. আৰু আজি এটা স্পেচিয়েল দিন আৰু আজি এটা কাৰণে স্পেচিয়েল দিন কাৰণ আজি আহি আছে UK 07 নগাঁৱত। বৰ্তমান মই নগাঁৱত আছোঁ, চাই দেখা পাইছে বেক চাইডে কিমান মানুহৰ ভিৰ হৈছে। বিশালে যোনটো আঁকিছিলে পেইণ্টিংটো তাত আহি পেলাই ৰখি আছে। আমি এতিয়া অলপমান ৱেইট কৰোঁ, কিমান টাইম লাগে চাই লওঁ, তাৰপিছত আপোনালোকক দেখাম UK 07ত। চাই লওঁ। আৰু এইফালে দেখা পাইছে পুৰা মানুহৰ ভিৰ নগাঁৱত। এইখিনি বিশালৰ সন্মুখত আছোঁ। কিমান মানুহৰ ভিৰ হৈছে আপোনালোকে দেখিয়ে গম পাইছে অনুৰাগী কিমান। একদমেই তাতো আছে এনেকৈ ভিৰ। মই বাইক ইয়াতে থৈ দিছোঁ, দেখা পাইছে এইফালে। আৰু এতিয়া অলপমান আগুৱাই যাওঁ। গাইজ বৰ্তমান য'ত পেইণ্টিংটো কৰিছিলে তাতে আছোঁ আৰু এতিয়ালৈকে আহি পোৱা নাই বাবু ভাইয়া। চ' ইয়াত মানুহ দেখা পাইছে, ইয়াতো কেনেকুৱা ভিৰ চলি আছে উৰিয়াগাঁও চকত। হয়তো আহি পেলাই ফাৰ্ষ্টে আহিব, তাৰপাছত এইফালে সোমাই আহিব। ইয়াতো পুৰা ভিৰ মানুহৰ, পুৰা বাইকবিলাক জাম হৈ গৈছে। ত' এইখনে আছে পেইণ্টিংখন। মানুহ ইয়াতো ৰখি আছে। জ্যোতিষে আৰু মই ৱেইট কৰি আছোঁ। জ্যোতিষ কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আমি ৰাস্তা হেৰুৱাই আছোঁ, কেইটা ৰাস্তা সলনি কৰি পাইছোঁ। আমি ফাৰ্ষ্টতে এটা গলি সোমালো, সেইটোও নহয়। তাৰ পাছত আকৌ এটা সোমালো, বহুত দিন অহা নাই। সেইটো নহয়। 2-3টামান গলি চেঞ্জ কৰাৰ পাছত ফাইনেলি আমি ইয়াত আছোঁ। আহিলে এতিয়া আমি গামোচা পিন্ধাম অকণমান। কেনেকুৱা এতিয়া লগ কৰিব পাৰোঁ না, চান্স এইবিলাক মুকলিয়াবিলাক আছে। এইখনে আছিলে, দেখা পাইছে দ্য UK 07 ৰাইডাৰ। বহুত ধুনীয়াকৈ আঁকিছে। বিশাল আৰ্ট ব্লগ সেই ল'ৰাজনে আঁকিছে। 2000 years later.
গাইজ এতিয়া আমি আকৌ বিশালৰ সন্মুখত আহি পালোহি বিকাশ ডাঙত এতিয়া গৈছে SP অফিচত হয়তো কিবা চিকিউৰিটিৰ কাৰণে সহায় ল'ব চাগে কাৰণ অলপ আগতে দেখিছোঁ এখন বাইকো মানে এক্সিডেণ্ট হৈ গৈছে তো বেয়া লাগিছে আৰু আমি আৰু ভিডিঅ' কৰিব মানে সোমাব নোৱাৰিম ইমান মানুহ মানে ইয়াত জুম পাতি আছে আৰু চ' ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ইমান টাইমলৈকে চাই আছে তেনেহ'লে লাইক এটা কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক চ' আজিলৈ বাই বাই